নীট কেলেংকাৰীৰ প্ৰতিবাদক লৈ উত্তাল উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ CJP-ৰ জৰুৰী আবেদন খাৰিজ। দিল্লীত ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ভিডিঅ' চাবলৈ সময় নাই উচ্চতম ন্যায়ালয়ৰ। আমাৰ সময় নষ্ট নকৰিব। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ শুনানিত গৰজি উঠিল মুখ্য ন্যায়াধীশ। CJI সূৰ্যকান্তৰ নিৰ্দেশত তোলপাৰ এতিয়া দেশ। নীট কেলেংকাৰীৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে দাখিল কৰা জৰুৰী আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অব্যাহত থকা তীব্ৰ উত্তেজনাৰ মাজতে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। নীট প্ৰশ্নকাকতত ফাদিল আৰু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা ভংগ কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টি আৰু ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ ওপৰত আৰক্ষীৰ লাঠি চালনাক লৈ এক জৰুৰী আবেদন দাখিল কৰা হৈছিল। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্লা বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই আবেদনৰ জৰুৰী শুনানি নাকচ কৰে। গৰজি উঠিল মুখ্য ন্যায়াধীশ সূৰ্যকান্ত। শুনানিৰ সময়ত অধিবক্তাগৰাকীয়ে বিষয়টো জৰুৰী বুলি উল্লেখ কৰাত মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ক্ষোভ প্ৰকাশ কৰি কয়, আমাৰ সময় নষ্ট নকৰিব আৰু আপোনাৰ সময়ও নষ্ট নকৰিব। আমাৰ সময় বহু মূল্যৱান। যেতিয়া আবেদনকাৰীৰ অধিবক্তাই আৰক্ষীৰ বৰ্বৰ আক্ৰমণ আৰু কন্দুৱা গেছ প্ৰয়োগৰ দৃশ্য থকা ভিডিঅ' প্ৰমাণ আদালতত দেখুৱাবলৈ বিচাৰিছিল, তেতিয়া CJI সূৰ্যকান্তই স্পষ্টকৈ কয়, আমি ভিডিঅ' চোৱাত আগ্ৰহী নহয়। আমাৰ হাতত ভিডিঅ' চাবলৈ সময় নাই। নীট পৰীক্ষা ফাদিলৰ CBI তদন্ত, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু NTA সংস্কাৰৰ দাবীত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সংসদ ভৱন অভিমুখে সমদল উলিয়াইছিল। সেই সময়তে দিল্লী আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠি চালনা কৰাৰ ফলত কেইবাজনো ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হয়। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে সেই বিষয়ত হস্তক্ষেপ নকৰিবলৈ অস্বীকাৰ কৰিছিল। We are not interested in videos. We don't have time to watch. Lordship, student protest is already going in the Jantar Mantar. Police is already taking the brutal actions, and already is the same other types of the tear gases and other things. Lordship, two very important issues. Outsource. Waste our time and don't waste your time is more valuable than ours. Lordship, students are seeking here the three very important pairs. First one is the NEET examination, free and fair examinations conducted by the government. First, second is the Lordship, the NTA agencies should be dissolved because since last 10 years, Lordship, examinations. Thank you very much. Thank you. Lordship, Yes, Madam Anyone. some very important observation, Lord. Because Thank you. police is daily brutally unfair people's Lordships and enter in this Lordship, please. All right. Item 2. Lordship, already I have the collection of the videos. If Lordship permit. We are not interested in videos. We don't have time to watch. উচ্চতম ন্যায়ালয়ৰ আজিৰ এই কঠোৰ স্থিতি আৰু তাৎক্ষণিক শুনানি নকৰাৰ নিৰ্দেশে এতিয়া সমগ্ৰ দেশতে এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সূৰ্যকান্তৰ এই মন্তব্যত CJP বা ছাত্ৰ সমাজে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।